মন্ত্ৰীবৰ পুত্ৰ নাথাকোঁতে ভাবিছিলোঁ মোতকৈ দুখীজন আৰু এই সংসাৰত কোনোৱেই নাই। পিতৃ হৈ ভাবিছোঁ আজি মোৰ সমানে দুৰ্ভগীয়া এই পৃথিৱীত আৰু কোনো নাই। মন্ত্ৰীবৰ হয় মন্ত্ৰীবৰ অপুত্ৰুকা হৈ থাকি কত দুখৰ বেদনা বহন কৰিব লগা হ'ল। এই সকলোবোৰ আপোনাৰ জ্ঞাত। অৱশেষতে দেৱঋষি নাৰদৰ নিৰ্দেশে মানি শ্বেত বিষ্ণু মহাযজ্ঞ কৰি সমাপন লাভ কৰিলো পুত্ৰৰূপে ঘুমাই ভাবিছিলো মন্ত্ৰীদেৱ